নমস্কাৰ, মোৰ চেনেল হেল্প এণ্ড গাইডলৈ সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আছে পৰ্বত, পাহাৰ আৰু মালভূমিৰ মাজত থকা পাৰ্থক্য, দ্বীপ আৰু দ্বীপপুঞ্জৰ মাজত থকা পাৰ্থক্য আৰু লগতে আছে মহাদেশ আৰু উপমহাদেশৰ অৰ্থ বা তাৰ মাজত থকা পাৰ্থক্য। কিন্তু তাৰ আগতে জানি লওঁ আহা পৰ্বত, পাহাৰ আৰু মালভূমিৰ মাজত থকা সাদৃশ্যটো কি। এই তিনিওটা হৈছে উচ্চভূমিৰ অঞ্চল। এই তিনিওটা ওখ ভূমিৰ অঞ্চল হয়, ওখ মাটিৰ অঞ্চল। এতিয়া আমি জানো আহা পৰ্বত, পাহাৰ আৰু মালভূমি কেনেকৈ চিনাক্ত কৰিম বা ইয়াৰ মাজৰ পাৰ্থক্যবোৰ কি কি। ইয়াত মই ছডাল আঁচ টানি থৈছোঁ। এই আঁচকেইডালৰ পৰাই মই পৰ্বত, পাহাৰ আৰু মালভূমি বুজাম। প্ৰথমতে মই পাহাৰৰ বিষয়ে কওঁ। পাহাৰ হ'বলৈ হ'লে শূন্যৰ পৰা 700 মিটাৰ, প্ৰায় 700 মিটাৰ ওখ হ'ব লাগিব আৰু পাহাৰৰ ঢাল সদায় হেলনীয়া থাকে। ঠিক আছে, এতিয়া আহিছোঁ পৰ্বতলৈ। পৰ্বত হ'বলৈ হ'লে প্ৰায় 1000 মিটাৰৰ পৰা ওখ হ'ব লাগিব আৰু পৰ্বতৰ কিছুমান শৃংগ থাকিব লাগিব। অৰ্থাৎ পৰ্বতৰ ওপৰৰ অংশটো জোঙা হ'ব লাগিব আৰু লগতে পৰ্বতত ঢালবোৰ কিছুমান হীৰাযুক্ত হ'ব লাগিব। তেতিয়া আমি এইটোক পৰ্বত বুলিব পাৰিম। নেক্সট আহিছোঁ মালভূমি। মালভূমিও ওখ ভূমি অঞ্চল। মালভূমি হৈছে ওখ ভূমিৰ সমান অঞ্চল। দেখাত পাহাৰৰ নিচিনাই, কিন্তু পাহাৰ নহয়। পাহাৰ নোহোৱাৰ কাৰণ হৈছে ওপৰৰ অংশটো এনেকুৱা ঢালযুক্ত নহয়। মালভূমি হৈছে ওখ ভূমিৰ অঞ্চল আৰু ওপৰৰ ভাগটো সমান। ইয়াক কোৱা হয় মালভূমি। এতিয়া আমি জানো আহা দ্বীপ আৰু দ্বীপপুঞ্জৰ অৰ্থ কি কি। দ্বীপ হৈছে দুই ধৰণৰ, এটা হৈছে সাগৰীয় দ্বীপ আৰু এটা হৈছে নদী দ্বীপ। সাগৰৰ মাজত যি নতুন ভূখণ্ডৰ সৃষ্টি হয় সেয়া হৈছে সাগৰীয় দ্বীপ। আন এটা হৈছে নদীৰ মাজত যি নতুন ভূখণ্ডৰ সৃষ্টি হয় সেয়া হৈছে নদী দ্বীপ। এইটো হৈ গ'ল। এতিয়া আহিছোঁ দ্বীপপুঞ্জলৈ। যেতিয়া পানীভাগৰ মাজত সৰু সৰু দ্বীপ ওচৰা ওচৰিকৈ থাকে তাক একেলগে কোৱা হয় দ্বীপপুঞ্জ। নেক্সট আছে মহাদেশ আৰু উপমহাদেশৰ মাজত থকা পাৰ্থক্য। একেবাৰে সহজ। মহাদেশ হৈছে, এইখন ধৰি লৈছোঁ মহাদেশ। মহাদেশৰ চাৰিওফালে পানী থাকিব। মহাদেশখনৰ চাৰিওফালে পানীৰে আগুৰি থাকিব। যেতিয়া কোনো বিশাল ভূখণ্ডক পানীৰে চাৰিওফালে আগুৰি থাকে তাক কোৱা হয় মহাদেশ। আৰু উপমহাদেশ হৈছে যি ভূখণ্ডৰ তিনিওফালে পানী থাকিব আৰু এফালে এটা ছাইড অন্য ভূখণ্ডৰ লগত লগ লাগি থাকিব। ধৰি লোৱা এইটো ছাইডত পানী, এইটো ছাইডত পানী আৰু এইটো ছাইডত পানী আছে আৰু এই ছাইডটো অন্য ভূখণ্ডৰ লগত লগ লাগি আছে। তিনিও ছাইডত পানী হৈ গ'ল এতিয়া তিনিওফালে। আৰু ইয়াক আমি ক'ম তেতিয়া
মহাদেশ, অৰ্থাৎ মহাদেশ নহয়, কাৰণ এটা ছাইডত পানী নথকাৰ বাবে এখন মহাদেশ নহয় উপমহাদেশ হ'ল। আৰু ইয়াৰ উদাহৰণ হিচাপে ভাৰতৰ কথা ক'ব পাৰি।